নমস্কাৰ। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ মই অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে বিহুটো যিহেতু এইবাৰ আমাৰ লকডাউনৰ মাজতেই গ'ল, গতিকে বিভিন্ন সংবাদ মাধ্যমত দেখিছোঁ বিহুটো বিভিন্ন ধৰণে মানুহে উদযাপন কৰিছে, কোনোবাই ঘৰত কৰিছে, আমিও ঘৰতে কৰিছোঁ। বাৰু যি নহওক, মই আজি ভিডিঅ'টো অহাৰ মূল কাৰণ এটা আছে, আৰু সেই কাৰণটো হৈছে কিছুমান অপেক্ষাৰ অন্ত পেলাইছোঁ। এতিয়া আপোনালোকক যদি কওঁ যে কি অপেক্ষাৰ অন্ত পেলাইছোঁ, একচুৱেলি ৰূপান্তৰ প্ৰজন্মৰ প্ৰতিধ্বনিয়ে এটি ফটো প্ৰতিযোগিতা আয়োজন কৰিছিল, আৰু সেই ফটো প্ৰতিযোগিতাত মোক বিচাৰকৰ আসনখন অলংকৃত কৰাৰ বাবে মই ৰূপান্তৰ প্ৰজন্মৰ প্ৰত্যেকজন সদস্য, লগতে গৌৰাংগ বৰা, লগতে প্ৰশান্ত দা মেকআপ আৰ্টিষ্ট নগাঁৱৰ, তেখেতলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইমান অকণমান ধুনীয়া এটা সুবিধা মোক দিয়াৰ বাবে। আৰু যিহেতু ঘৰতে থাকি সকলোৱে ফটো পঠাইছে, গতিকে কোনে বেছি পাব লাইক, কোনে পাব সৰ্বশ্ৰেষ্ঠ সন্মান, সেই সকলোবোৰ অন্ত পেলাই মই 29 তাৰিখে সন্ধ্যা 7 বজাত আপোনালোকৰ মাজলৈ আহি আছোঁ। আৰু ফটো প্ৰতিযোগিতাত যিসকলে বিবেচিত হ'ব ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এনেকুৱা পজিশ্যনত, মই মোৰ ভিডিঅ'ত তেওঁলোকক এটি সুবিধা দিবলৈ মই বিচাৰোঁ। গতিকে শেষত মই ৰূপান্তৰ প্ৰজন্মৰ প্ৰতিধ্বনিৰ সমূহ কৰ্মকৰ্তাসকললৈ আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু তেওঁলোকৰ পেজটো লাইক এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। শেষত এটা কথাই কওঁ, ঘৰত থাকক, সুৰক্ষিত থাকক। থেংক ইউ ছ'